পৰীক্ষা কৰিব আহি মানে খোৱাত ব্যস্ত পুৰা হপি ধৰি আছে এফালে আছে এইটো অলপমান ব্লগ চক বনত ব্যস্ত হৈ আছে কিবা এফালে মোবাইল টিপিয়ে আছে ব্লাড গাৰ্ড হওক কান্দবি নেকি আপুনি কান্দব নেকি হেল্ল' গাইছ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰ্ণিল দি ব্লগ চলা আগ ভিডিঅ'টো আমি আৰম্ভ কৰি ষ্টাৰ্ট কৰোঁ মই এতিয়া যাবলৈ আহিলোঁ মানে কলেজলৈ যাম কলেজ ড্ৰেছে পিন্ধি আছোঁ বাৰু মা আহি আছে ঘৰৰ পৰা মই বন্ধুটো ঘৰৰ পৰা ওলালোঁ মানে ড্ৰেছ মানে কৰি ওলালোঁ কলেজ ড্ৰেছ মানে যিহেতুকে মোৰ পৰীক্ষা আছে আজি লাষ্ট পৰীক্ষা আজি এতিয়া পৰীক্ষা দিম দি কিনে মাক মানে মেডিকেলত মানে টেষ্ট পৰীক্ষা আছে টেষ্ট পৰীক্ষা কৰাব লাগিব মাক টেষ্ট পৰীক্ষাটো কৰাই মেলি থৈ মই পৰীক্ষা দিবলৈ যাম তাৰপিছত নেক্সট অহাকালি আকৌ মেডিকেল লৈ যাম মানে আজি টেষ্ট পৰীক্ষা দিব কৰিব মানে মেডিকেল কৰা নহয় আজি সেইটোৰ কাৰণে এতিয়া গৈ আছোঁ তো বলক ভিডিঅ'টো শেষলৈ চাই থাকিব স্ক্ৰিপ্ট নকৰাকৈ মই এতিয়া আহি গ'লোঁ আহি এতিয়া এয়া বহি আছোঁ খাবৰ কাৰণে পৰঠা বনাবলৈ দিছোঁ মানে অৰ্ডাৰ দিছোঁ এতিয়া আহি আছে খোৱা মেন ৰাতিপুৱা খাই অহা নাই ঘৰত এতিয়া খাই লৈ যাই আছোঁ গুৱাহাটী মাক লগ কৰি আছোঁ মা আহি আছে ঘৰৰ পৰা তো চাই থাকক ভিডিঅ'টো শেষলৈ আহি গ'ল কি গৰম ঘুগুনি এতিয়া খাব লাগে খাই লৈ কেৱল যাব লাগে পিঁয়াজ জ্বলা খোৱা কথা এতিয়া খাব লাগে এতিয়া খাম মই পৰঠা এয়া মজা ধুনীয়া খাব লগা হৈছে তামোলপুৰীয়া মানুহ কি ক'ম আৰু ঘুগনিখন মানে খাব লগা হৈছে সেইটোৱে মেইন খোৱা মেইন বাকী বাছ এতিয়া মই খাওঁ আপোনালোকে চাওক হৈ গ'ল মোৰ খোৱা লোৱা খালোঁ অ'ৰা লগ পইচাটো লগ পইচা দি দিলোঁ এতিয়া কিমান বাৰু দিয়ক মোক তাড়াতাড়ি যাব লাগে পৰীক্ষা আছে এক্সাম আছে লৈ 30 টকা ঘূৰাই বলক এতিয়া আহি পালোঁ এতিয়া একদম ফোনত ব্যস্ত এইফালে থম মডেল গোপ মাৰি বহি আছে আহি ফেনৰ তলত হাৱা খাই সেইফালে আছে মা অলপ খোজকাঢ়ি আনিলোঁ আধামান এইফালে আছে এইটো অলপমান ব্লগ চক বনত ব্যস্ত হৈ আছে কিবা এইফালে মোবাইল টিপিয়ে আছে টেনশ্যন নাই মোবাইল টিপি থাকক কোনো কথা নাই এতিয়া ব্লাড দিয়াৰ সময়ত কান্দবি নেকি দেখোন আপুনি কান্দব নেকি মাই অঁ ঠিকে আছে এই আনলোঁ একে গেলি এতিয়া আনি পেলাই মই আৰু সেই বহি আছোঁ এখন ফাংকাৰ তলত এখন সেনেহেন কি কৰিব আৰু শৰীৰ লিখা মেলা কৰি ল'লে একদম মজাকে এইবাৰ 100ৰ পালা লৈ আছে ধুনীয়াকৈ চমচে কৈছোঁ মইতো কিবাকৈ চাই আছোঁ মানে মোৰ সাংঘাতিক ভয় লাগে এই বস্তুটো কেনে অনুভৱ এই বস্তুটো মোৰ সাংঘাতিক ভয় লাগে বেজিলৰ ভিতৰত মই ডক্টৰৰ তাতেই নাযাওঁ তোৰ কাক টুকনি বাই হ'ব দে হাতখন দিলে এই মুঠা মাৰিব দিছি হাত আকৌ কেনাই অনুভৱ ভয় লাগছি না এইবিলাক চাচোন বেজিটো দি কেনেকৈ দে কি বেদনাদায়ক এই বস্তুবিলাক সাংঘাতিকভাৱে ভয় লাগে
কান্দছে নেকি কান্দছি পৰীক্ষা কৰিব আহি মানে খোৱাত ব্যস্ত পূৰা হপা হপি ধৰি আছে সময় নাই আমাৰ শুকন পৰিচয় খাই আছে এইফালে এই ব্যৱস্থা কৰি এইফালে মা খাই আছে এইফালে এতিয়া খাই কিনে মানে নোখোৱাকৈ এটা দিয়া হ'ল খাই লৈ কিনে আৰু এটা দিব লাগিব আধা ঘণ্টামান পিছত সেইকাৰণে অলপ ৰুটি চুটি খুৱাই দিলোঁ এতিয়া আমলেট চামলেট অলপ খুৱাই দিম খুৱাই দি ব্লাড আৰু এটা দিব লাগিব তাইক দিব নালাগে মাত দিব লাগিব আৰু এখেতত দিব লাগিব এখেতে পূৰা দবে খাই লৈছে চাফা এতিয়া মই অলপমান এই ঘুগনি অলপ খাওঁ বেলেগ একো নাখাওঁ খাব ইচ্ছা নাই আৰু মাহঁতক মেডিকেলত দেখুৱালোঁ দেখুৱাই আকৌ ঘৰলৈ আহিলোঁ মানে মেডিকেলত ভিডিঅ' কৰা নহ'ল আৰু বাটতে ভিডিঅ' কৰা নহ'ল তামাম বৰষুণ মেডিকেল মোবাইল লৈ ভালো নালাগিল সেইকাৰণে নকৰিলোঁ ভিডিঅ' এয়া আহি মই ঘৰ পাই গ'লোঁ তামাম বৰষুণ দিছে চাওক না এইবিলাক বোকা হৈ আছে তামাম বৰষুণ চ' সেইকাৰণে বাৰু বাটত ভিডিঅ' কৰা নহ'ল বাটত ভিডিঅ' নকৰিলোঁ মেডিকেলৰ পৰা ডাইৰেক্ট গুচি আহিলোঁ মানে মেডিকেলত মোবাইল চোবাইল অলপ ভালো নালাগিল চ' সেইকাৰণে ন'লে এই বোকা চাওক কিমান বোকা হৈ আছে সৰ্বদয় হেল্থ কেয়াৰত দেখুৱাইছিলোঁ মাক চ' এইখন তাতে ভিজিট কৰিছিলে 40 কেজি ওজন আছে কল্পনা ৰাজবংশী এনেকৈ এইখন আৰু ভিতৰে এইবিলাক ৰিপৰ্ট কিবা এটা হৈছিলে মাৰ সৰু সুৰাকৈ বাৰু সেইখিনি মই তেজ পৰীক্ষা কৰিলোঁ তেজ পৰীক্ষা কৰি দেখুৱাই দিলোঁ আপোনালোকে এইখিনি উপায় নাই মানুহৰ বেমাৰ হৈ থাকিব চ' এতিয়া মাই অকণমান বাৰু টেবলেট চেবলেট খোৱাৰ পিছত ভাল পাই যাব এইখন প্ৰেছক্ৰিপশ্যন এইখন চ' ইয়াতে দিয়া আছে ঔষধ চৌষধবিলাক এইবিলাক কিনি আনি লৈ ল'লোঁ তো আজিৰ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব হেল্থ কেয়াৰক চিন্তি কৰি দিবচোন আৰু মাৰ বেমাৰটো ভাল হওক বুলি অলপ আশীৰ্বাদ কৰিব আপোনালোকে